কবিতাৰ শিৰোনাম লুইতপাৰৰ কুঁৱৰী। কথা লক্ষ্য ঘোষ আৰু আবৃত্তিত নিৰ্বাণ। দুচকুত কাজল সানি কলেজলৈ অহা এজনী মৰম লগা ছোৱালী। তাই কলেজলৈ অহা বাটটোত মই সদায় ৰৈ থাকোঁ। মুখতেদি মিচিকীয়া হাঁহি লৈ তাই পাৰ হৈ যায় মোৰ কাষেদি। কি যে হাঁহি তাই! এই হাঁহিটিয়ে মোক পাগল কৰি দিছিল। মই একেথিৰে চাই ৰওঁ তাই কলেজ নোসোমোৱালৈকে। কলেজৰ গেট পাই তাই পিছলৈ ঘূৰি চাই এটি মিচিকীয়া হাঁহি মাৰে। তাই সেই হাঁহিটিয়ে মোক তাই প্ৰেমত পেলাইছিল। কি সুন্দৰ তোমাৰ চকুৰ চাৱনি মিছ লুইতপাৰৰ কুঁৱৰী। তোমাৰ চকুৰ চাৱনি আৰু মিচিকীয়া হাঁহিটি দেখিলে কিয় জানো অট'মেটিক এটা গান মোৰ মনলৈ আহি যায়। দুচকুৰে কিনো কলা হিয়া পমি গ'ল মৰমত, তোমাকে লৈ আঁকিছো সপোন। দুচকুৰে কিনো কলা হিয়া পমি গ'ল মৰমত, তোমাকে লৈ আঁকিছো